আৰু লাষ্টত হেপী বিহু মানে কনসেপ্ট মানে বাহিৰৰ পৰা একবাৰ দেখাম ৰবা কি মানে বিসাংটো টকটা দি তো গাইস প্ৰথমবাৰ দেখা পাইছো টকটাই দি ভেলাঘৰ লোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোৱে ভালকে থাকক চাৰিওফালে মানে মাছ 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 এটা আমিও লবা আইছো মাছ এটা চাও বলক মাছ হেল্ল' পিপলছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অফিস ব্লগ তো সেইফালে অলপমান চলি আছে ভেলাঘৰৰ প্ৰস্তুতি কিন্তু কালি উৰুকা আজি এটা হ'বনে নাই বাৰু বেছি এফালে দিব চাং তলত গেপ আমাৰ মেইন কাৰিকলৰ এইটো কালি আহিছে কাৰ্গিলৰ পৰা যুদ্ধ কৰি আৰু আছে কৌশিকদা ছোটু চুকু আৰু এফালে মই এইটোতো মস্ত কাটা ঐ ৰক্তিমৰ কাৰণে নেকি কেতিয়া মানে বিসাংটো টকটা দি তো গাইজ প্ৰথমবাৰ দেখা পাইছো টকটাই দি ভেলাঘৰ তেহেঁতৰ ভেলাঘৰৰ কাৰণে টকটাটো আনলো ফাইনেলি এইফালে গাড়ীত এটা টকটাই দি কেনেকৈ বনাই চাওঁ তো আইডিয়া এতিয়া ওলো অলপ মানে ভেলাঘৰ চাবা মানে বহুত অদ্ভুত অদ্ভুত ভেলাঘৰ ওলছি আমাৰ লোককেইটা মানে মাতচিটোতে যাই আছো তাতে যাই দেখাইছো চলো আৰু একদম আজি বজাৰত একদম ভিৰ চাওক একদম লাইন আজি এফালে শনিবাৰে বজাৰ বসি তাৰপিছত আকৌ দোকানো খুলি দিছি দে আৰু গাইজ একদম আমি একদম এই ৰাস্তাত কেনেকৈ আহিলে সেইটো ভাবি আছেনে এই মানে সি মানে দেৱ সি কৈছিল গাড়ী আনিম বুলি কিন্তু গাড়ী নানলা এতিয়া মানে আমি ষ্ট্ৰেঞ্জাৰক ৰখাই তাক পঠাই দিছোঁ লিফ্ট খুজি তো গাইজ এতিয়া আমি মানে প্ৰথম ভেলাঘৰ চাবাইছোঁ মানে য'ত আমি যোৱাবাৰ খাইছিলোঁ সেই দুইতেলীয়া এইবাৰো খাম চাগে আৰু দেৱ আছে দেৱ খাবিনে নাই আৰু এই গাড়ী চলাই যাই আছে আৰু ভেলাঘৰৰ কাম 90% কমপ্লিট চাক একদম দুইতালা বনাই দিছে বাপা আৰু এইফালে বোলে বেলকনিও আছে এইটো যি মই বাৰু উঠি দেখাম আপোনালোকক এতিয়া একবাৰ ভিতৰত যাওঁ ৰ'ব তো গাইজ ভিতৰত আহিলোঁ চাক বাপৰে বাপ এইটোৱে বিল্ডিং মানে ওপৰত এনেকৈ উঠিব পাৰি আৰু এইফালেদি খটখটি দি দিছে ৰা কেনে লাগছি হে তো গাইজ একবাৰ ওপৰত যাওঁ ৰ'ব ওপৰত এটা বোলে বেলেগ জেগাত নাও আছে সেইটো চাব যাম এনেকুৱা ঐ মাজত থিয়া দিলি পৰিম নেকি মাজত থিয়া দিলি পৰিম নেকি মানে ক'ত কৈছিল তেতিয়া পৰিম বুলি Yes. তো গাইজ কেনে তলত নমৰা কেনে কেনে সেইফালে চাওঁ এইফালে লোক দেখা পাই মানে আমি বঢ়িয়াকৈ এটা ঘুমে দেখি পেলাই পুৱা একদম চাহ পাৰিম পুৱা আকৌ জ্বলে নিদিলে হ'ল একেলগে বাই বাই টাটা তো গাইজ তাৰ পৰা এটা বেলেগ জেগাত আহিলোঁ এইটো চাওক না নাৱৰ ভিতৰত আছোঁ নাও মস্ত নাও চাওক এইখিনি আগ আৰু ওপৰত এনেকৈ কি মানে কনচেপ্ট মানে বাহিৰৰ পৰা একবাৰ দেখাম ৰ বাপৰে বাপ মাথা নষ্ট কৰি দিব এৰোপ্লেনখন বা আজি চাব যাব পাৰোঁ নে নাই কিন্তু ইখন চাওক না আল্টিমেট কি কম আৰু বাহিৰৰ পৰা এনেকুৱা দেখি গাইজ মানে একদম খাটাৰনাক নাও বুলি ক'ব নোৱাৰি এইখন জাহাজে হৈছে বাহিৰৰ পৰা এনেকুৱা দেখি আৰু তো গাইজ এতিয়া চালো ওলালো এতিয়া যাওঁ ঘৰত দি নেক্সট ডে তো গাইজ গুড মৰ্ণিং কালি আৰু ভিডিঅ' বনোৱাই নহ'ল অলপমান টিকুটমান ভিডিঅ' বনালোঁ আজি একদম পুৱাই উঠি আহিছোঁ উৰুকা বুলি ভালকৈ আৰু এইফালে আমাৰ কাম কৰি আছে কল চল পুৱাই পাল্লা তো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আজি উৰুকা আৰু দগৰি পেৰি পেৰি খাওঁ ৰ'বহে ৰ'ব পেৰি পেৰি খাবা কাৰণেতো এতিয়া বজাৰ কৰিব যাব লাগে আমি এতিয়া বজাৰ কৰিব যাই আছোঁ বংলাগড়ত এইফালে ঠাণ্ডা চাওক কুলি বাপ পাওঁ তো গাইজ আহিলোঁ বংলাগড় বজাৰ মানে কি ঠাণ্ডা কুলি দেখাই পাইছে ৰাস্তাত বা মানে মোৰ লগ এটা তাত আহিছোঁ সি মানে কৈছিল খাহী কাটছি বুলি আৰু অলপমান ঘৰৰ বজাৰ লৈ যাব লাগে মাছ চাছ যিহেতু দুটাই মানুহ না মা আৰু মই আৰু সেইফালে কাটি আছে কিবা কিবি মাংস এইবিলাক বাৰু বাদ দিওঁ এতিয়া প্ৰথম তাত যাওঁ আৰু আজি বজাৰ খালী শুকুৰবাৰে বহে একদম বজাৰ খালী চাক আৰু এটা কথা খুব মনত পৰে মানে সৰুতে যেতিয়া দেউতাৰ লগত আছিলোঁ বজাৰ কৰিব বংলাগড়ত মানে মাংস চাংস কিনবা আজিকালি নিজে আহিব লগা হৈছে আৰু উপায় নাই এতিয়া যাওঁ যাই পেলাই চলো চলো ঠাণ্ডা কেনে চলো ঠাণ্ডাত মানে গাড়ী চলাটোহে জানে কেনে লাগে এতিয়া এনেকুৱা লাহে যাব দিছোঁ এই পিবিৰাহাত বাপৰে বাপ এইফালে চাইছোঁ দেখাই নাপায় কোনোবাই কিবা কৰি থাকিলেও বাপৰে চাক এই চাক কুঁৱলীত চাইছোঁ পুখুৰী চুখুৰী একো তৎ পোৱা নাই খুৰা একেবাৰে এনেকৈ চাইছি ভাবছি কিজানি এইবিলাক গিম্বেল চিম্বেল লৈ শ্বুটিং কৰিব আহিছি নেকি ঠাণ্ডাত কিন্তু শ্বুটিং কৰিব অহা নাই খুৰা আমি
আমি আইছো বজাৰ কৰবা আমাৰ উৰুকাৰ প্ৰস্তুতি তো গাইছ এফালে মাংস কাটি আছে চাই আহো কি কাটছি মানে কি কাটছি বোলে খাহী কাটি আছে আৰু ব্ৰইলাৰ মানে গাহৰি নাখায় দেচোন এইটো বেলেগ কথা তো গাইছ মাংস চাংস ললো মানে ভিডিঅ' চিডিঅ' কৰা নাই আৰু মানে এইবিলাক মই মাংস কাটাগিলা ভিডিঅ' দিব ইচ্ছা নাই ললো বঢ়িয়াকে আৰু এইফালে আছে আগত মাছ চাও ব্লক তো গাইছ তাতে মাছ নললো এতিয়া আছো গান্ধী মেদান মাছ ল'বা এইফালে মানুহ চাক না এইটো মাছৰ বজাৰ একদম মানে একদিনীয়া বজাৰ এনেইটো এটা বেলেগ কিবাই হয় আৰু অকল মাছ বুলিয়ে নহয় এটা চব্জিৰ পৰা আদি কৰি শিখৰ বাদ দিয়াবিলাক মানে বহুত কিবা কি পাব এতিয়া চাও ব্লক তো গাইছ এতিয়া মাছটো চাও ৰ'ব এইফালে মাছে মাছ তো গাইছ মাছ পাইছোঁ 25 কিলো ওজনৰ ভাবচোন বাপ ইমানটো নালগে আমাক কিমান আছিল জুতি তাতে 25 কিলো ওজনৰ আছে এটা তো গাইছ মাছ চাছ লোৱা হৈ গ'ল আৰু এইফালে চাকি লৈছোঁ বৰালি ভকুৱা বহুত বৰালিটো বম ডাঙৰ কেই কিলো আছে বৰালি 5 কেজি মানুহ নায়ে 5 কেজি লৈছে এতিয়া যাওঁ এটা বজাৰ এখন এৰো ইমান ডাঙৰ বজাৰে বাপে 3 hours later. So guys, কালি যে আইছিলো মানে ভেলাঘৰটোত হেতু ভেলাঘৰত আজি একদম আইছো আজি সব কমপ্লিট হৈ গেল এইবিলাক একদম ভিতৰতে উঠি চালো একবাৰ মজা হৈ গৈছে ৰাতি আহিবা পাৰো এটা ঠিক নাই নাহিবা পাৰো আৰু খৰি দেখছা না নাই খৰি চাক এই জলবা লাগিলি বাপ ৰে কিমান কে ঘন্টা জ্বলবো আরে বলেছে বাবু গাইস পুৱাৰ পে গধূলি হৈ গেল মানে বহুতে বেছি গধূলি হৈ গেল এটা 7টা মান বাজিল থাকে তো মই মানে এটা ভিডিঅ' বনোৱাই নাছিলো আৰু তেতিয়া এই তাৰ পে যে ভেলাঘৰ তো চাই আহিলো তাতে এটা যাও না নাই ঠিক নাই কাৰণ ৰাতি কোলিও দিছ অলপ দূৰ হয় আমাৰ পে মাও যাবা হাত দিছি এটা চাও আৰু কাৰণ মা একেলা হৈ যায়তো এটা নেগেলো এটা যে দেখাইছিলো কাঠৰ ভেলাঘৰটো আমি সেইটো চাবা যাই আছো মানে কেনেকুৱা হয় সৰি মানে তো কেনেকুৱা হৈছি একদম মানে কি কমলা হাই উঠি যাব দেখা পাই তেতেও খানা বনাইছি তেতেও খাবা দিছি তো এক জায়গাত খাম আৰু তো তাতে যাও এতিয়া বৰ্তমান তাতে যাই দেখাই আছে বলক আৰু বাহিৰত কুলি চাওক না একদম একো দেখা নাপায় কিন্তু বাচ্চি 7টা বাপৰে বাপ এই তাতে লাইট দি থৈছি মানে কিবা চুৰ হয় বুলি বাকি কুলি চাক ইস কেনে লাগি আছা দে তো গাইস এনকে আৰু এটা কাঠি কম্বল লৈ যাই ফেলে আজি থাকিম ৰাতি যদি হেতাত থাকো আৰু যদি তাতে যাও তাতে গেলো বাৰু আৰু একো দেখা নাপায় দেখোনে আগত কি এই আৰু এইটো হৈছে ভেলাঘৰ চাকচোন একবাৰ কেনে দেখা হৈছে মানে কি কম অদ্ভুত দেখছিনে গাইস কেনে লাগা হৈছে একদম অদ্ভুত ভেলাঘৰ দে এইটো বাপৰে বাপ আৰু এই মখা এটা মানে খানাটো ৰান্ধবো আৰু এত আছে বঢ়িয়াকে এইটো ছটু কেনে আৰু আজি অনুভৱ কেনে খানা কেনে হ'ব এটা খানা গৰম নে আৰু এই তাতে বাৰু উঠি চাম কেনেকুৱা লাগে কিন্তু ভেলাঘৰটো চাই কেনে লাগছে এইটো কমেণ্টত জনাবচোন একদম অদ্ভুত ভেলাঘৰ আমাৰ কিজানি অসমত ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে মানে ভেলাঘৰৰ হেৰিটো নহ'লেও যদি আমি বাগানত থাকিলো হয় চাংঘৰ হ'লে হাতীয়ে হেৰি কৰিব নোৱাৰাকে এই নাহা নেকি এই নাহে গাইছ ভয় খাইছি মানে ৰাতি ঠাণ্ডা পাইছি না অলপ গাইছ এইফালে পুৰি আছো আমি ব্ৰইলাৰ বঢ়িয়াকে আৰু এইফালেকে বেলেগ হৈ আছে চব কিলা এংকে আছে আৰু তুমি কি কৰিছা ইয়াতে হা বাকি কেনে বিহু কেনে তো গাইছ এতিয়া আমি মানে সেই চাংখান যে দেখাইছিলো তাৰে ওপৰত আছো একদম মানে হল অসমত এনেকুৱা ভেলাঘৰ জীৱনত চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বুৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বুৱালো ঐ কলি যাই হানি জানি নাচিলে হয় তাসুনত বুকুখন দেখালে গাইছ এতিয়া বঢ়িয়াকে আমি ভাত চাত খাই দিলো এতিয়া বাজিল 12টা মান কেইটা বাজিল 12টা মান বাজিছে না 12টা মান বাজিল এতিয়া বঢ়িয়াকে ভাত চাত খাই আছো এটা সব বহি গৈছে এফালে আছে বিকিদা এফালে জুই বঢ়িয়াকে খাইছো এতিয়া ৰাতি হ'ল আৰু এনে জুই পাই আছো অলপ জুই পাই ঘৰত যাম আৰু বঢ়িয়াকে এয়া চকী চাকচোন চকী আৰু গাইছ কংতে যাবাই নহ'ল দে এতিয়া বাজিল 3টা মান এহেঁতে ৰখাই ৰাখছি 5টাত বোলে যাব লাগব দে জুই পাই আছো খৰিৰ শেষ হোৱা নাই আৰু জুই পাই থাকো পুৱাই যাব লাগব The next day.
হেল্ল' গাইজ গুড মৰ্ণিং মানে যোৱা পৰহি তাত যোৱাকালি আৰু আজি 3টা গুড মৰ্ণিং হৈছে এটা ভিডিঅ'তে মানে ভিডিঅ'টো কিবা একদম উল্টে পেল্টা হৈ গৈছে চব বাকী যি কি নহওক এতিয়া এই ভেলাঘৰটো যে আমি যে দেখাইছিলোঁ আৰু মোৰ ইনষ্টাগ্ৰামৰ ৰিলো দিছোঁ বাৰু সেইটো ভেলাঘৰ এতিয়া জ্বলাইছি নে কি বা কৰিছে নাজানো একবাৰ চাই আহোঁ বেয়া হ'ব না কালি নাখালোঁ আমি এতিয়া তাতে যাই পেলাই একবাৰ চাই আহোঁ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোৱে ভালকৈ থাকক আপোনাৰ পৰিয়ালৰ লগত মানে এসাঁজ খাওক ধুনীয়াকৈ গাঁৱত যাওক আৰু তো এতিয়া যাওঁ বলক আৰু আহি নাপালোঁ মানে একদম পুৰি একদম চেছ কৰি দিছে এতিয়া অকল এই ফ্ৰেমটো বাচি আছে এয়া দে আৰু উপায় নাই মোৰ গৈছিলে বিহু খেলাই দিলোঁ ধুনীয়া মস্তিকে নেকি একে ঘুমে ঘুমে কিনে তো গাইজ দেখিলে মানে ভেলাঘৰ চেৰ চব জ্বলা হৈয়ে গৈছে সিহঁতৰ তো এতিয়া ঘৰত যাওঁ ঘৰত যাই পেলাই মানে মুখে ধোৱা নাই ডাইৰেক্ট পুৱাই আছিলোঁ চুঙা পিঠা বাৰু চাওঁ আৰু এতিয়া ঘৰত যাওঁ এতিয়া ভিডিঅ'টো এইখিনিয়ে আছিল উল্টা পাল্টা ভিডিঅ' হৈছে আৰু একো নাই তো আকৌ এটা নতুন ভিডিঅ' লগ পাম আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ টিল দেন টাটা বাই বাই আৰু লাষ্টত হেপী বিহু